Hey friends, কি খবৰ? কি ধুনীয়া জায়গাত আহিছো আজি। মানে আপুনি ৰিলেক্স হৈ যাব ইয়াতে যদি আহে আৰু আহিব আপুনি প্লিজ আহিব কিয়নো এইবিলাক বস্তু মিছ নকৰিব লাগিব। অসমত ইমান ধুনীয়া ধুনীয়া ঠাই আছে। এই কেদাৰনাথ যোনটো ৰাস্তা আহিছে নতুন ৰাস্তা আৰু ৰাস্তাটো ইমান ধুনীয়া গাড়ী তাড়ী ইমান ধুনীয়াকৈ আহে। আমি ভুলে কৰিছোঁ গাড়ী লৈ নাহিলোঁ গাড়ীখনে তলত থৈ আহিলোঁ। এতিয়া আমি জাষ্ট ফাঁচি গৈছোঁ খোজকাঢ়ি নাহি ওপৰলৈকে গ'লোঁ কিন্তু ভাল লাগিছে মিছা নকওঁ কিবা এটা ভাল লাগিছে। মইতো যিহেতু মোৰ ৱেইট অলপ বেছি মই বহুত ভাল পাইছোঁ কিয়নো অলপমান এক্সাৰচাইজ কৰাৰ নিচিনা হৈছে আৰু অলপমান ফিট অলপমান ৰিলেক্স ফ্ৰেছ অনুভৱ কৰি আছোঁ। চ' আহিব বহুত ধুনীয়া ধুনীয়া ঠাই এইবিলাক এক্সপ্ল'ৰ কৰিব লাগে অসমত আৰু খুব ধুনীয়া মানে মই আপোনাক ভাষাৰে বুজাব নোৱাৰোঁ শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ কিমান ধুনীয়া এটা ঠাই আমি এনজয় কৰি আছোঁ বৰ্তমান। খুব ধুনীয়া ইমান ধুনীয়া নেচাৰেল। মই এদিন সেইত যাম আপোনালোকৰ ভাবি আছোঁ কাজিৰঙা আৰু পাৰিলে মানসত যাম। দুদিন বেছি নহয় দুদিন থকাকৈ যাম। অলপমান প্লেনিং বনাই আছোঁ কিছুমান বস্তু নাই মোৰ লগত এতিয়া মই মোবাইলেৰে কৰি আছোঁ। ফটোবিলাক ইমান ভাল পোৱা নাই কিন্তু ধৰি লওক অলপমান ভাল কেমেৰা হ'লে আৰু বেছি ভাবোঁ GoPro বা তেনেকুৱা। চ' চাওক এনজয় কৰক। দেখিছে কিমান ধুনীয়া ঠাই চাওক না চাৰিওপিনে সেউজীয়া। গৈ আছোঁ আমি ধুনীয়াকৈ আৰু বাকী আপোনালোকে দেখিছে ইমান ধুনীয়া ধুনীয়া ঠাই কিমান হেৰি চব নেচাৰেল। বৰ্তমান নামি গৈ আছোঁ। আমি গৈ এতিয়া আহি পাম আপোনাৰ য'ত আমি গাড়ীখন ৰাখিছোঁ। চাওক ইমান ধুনীয়া এটা ঠাই মানে বহুত ভাল লাগে। এই ওপৰত যে দেখি আছে দেখিব পাৰিছেনে নাই নাজানো টাৱাৰটো সেইফালে আছে পুৱামক্কা এই ওপৰফালে আৰু ঠিক তলৰ ফালে কেদাৰনাথ টেম্পল আৰু ইপিনেদি যাব পাৰে চাগে কৈ নাজানো। ইপিনে গৈও আছে মানুহে কিন্তু আমি এতিয়া বৰ্তমান আছোঁ এটা মাজাৰটোৰ নামটো মই পিছত ক'ম। প্ৰথমে এইখিনিৰ পৰা আমি চাওঁ মাজাৰটো কেনেকুৱা। এইটো